Hello everyone, good morning. Aru etia amar ekdom last mane ki aru etu ghoror pura last amar heri ki boli koy logano ondai bila gise je don't cry but please so mane ki aru koriba na please apna last sa khai kandibole dhorile aji ghoreri borai look like naki bhai it's okay this is part of the life part of the game आदमी मुसाफिर है आता है जाता है हेलो यार आजवा तो पॉइंट बनवाइबो लो ये लाइफ फ्लीवले सोया एन मेसेज होती घरते छुट्टी खना ये लाइफ फ्लीवले Shreya ki hoise tumi kani je it's okay this is part of the game eti bochor so yeah amar last aji breakfast aru ya ebla sob nitiotor ghor pai sa ahise sob everything so ebla khai mane ki aru ami aji last aji etkhonu ghorot like emotional why you emotional hole ki ase why it's same is part of the game life tense pa manu jane kahne ke ahe jae so etia ami aap mane ki ar etia yaate dresses kori tasat ami aji apnaloke dekhibo iar pra ami aji 5 din ami hotelot thakim yokohamar minato mirai 10 kiman days 5 nights ami hotelot thakim apnalok dekhwam ami kot thakim ki korim iar pisor jitu amar journey या पिसो जार्नी तो माने आमी देखा आरो सॉरी एक्चुअली की हल माने कि नो एक्चुअली মই হেৰি এনেকে পোৱা নাই না কি ঘৰ এনেকে খালি হোৱা পোৱাই নাই মই কিতে পাইছো বেংগলোৰ এৰি গোটা নাই বেংগলোৰ যেতি এৰিছো হেটো আমি নিত্যত ঘৰতে আছো তো মানে আমাৰ জাৰ্নিটো এনেকা হৈছে আমাৰ জাৰ্নি এনেকা হৈছে বেংগলোৰ এৰি পিনি আমি গুৰগাঁও গলো গুৰগাঁওৰ পৰা জাপান আহিলো জাপানৰ পৰা এতিয়া আকৌ গৈ আছো ইণ্ডিয়ালৈ আৰু আপোনালোকে বহুতে খুদি আছে কোন ঠাইলে গৈ আছো অলপমান আৰু কেদিনমান ৰখক গম পাবই আৰু ভিডিও বিলাক চাই থাকিলে গম পাব আৰু ভিডিও বিলাক যাওঁতে অকমান দেৰি হ'ব কাৰণ মই এডিটিং কৰিবলৈ একদমেই সময় পোৱা নাই মানে একদম সুপাৰ বিজি হৈ আছো একেদিন আমি আৰু হোটেল গৈ পোৱাৰ পিছত মই এডিটিং বিলাক কৰিবলৈ সময় পাম তেতিয়া অলপ সময় আছে তো তেতিয়া আপোনালোকে পাই থাকিব আৰু ইন্টাৰেষ্টিং কথা আমি যেতিয়া বেংগলোৰ এৰিছো তেতিয়াও আমি দুদিন তিনদিন লাষ্ট মানে হে অলায়াৰ নিত্যতৰ ঘৰতে আছো কাৰণ তেতিয়া হিহতি তাত আছিলে আকৌ এতিয়া আমি যেতিয়া এৰি গৈ আছো এতিয়াও হিহতৰ ঘৰতে আমাৰ ৰাতি সব খোৱা সব কিন্তু কালি ৰাতি আমি যেনে তেনে মই হিহতৰ ৰিকুৱেষ্ট কৰিলো যে লাষ্ট এই ঘৰটোত আমাক থাকিবলৈ দে কাৰণ যিমানে যি নহওক লাগিলে টেম্পৰাৰী হওক বা দুদিন মানে থাকো ঘৰ ঘৰি সো সেইকাৰণে কালি ৰাতি আমি ইয়াত থাকিলো আৰু মই একচুয়ালি মানুহজনী বহুত বেছি ইমোশনাল তো হে আৰু সো ঠিক আছে তেন্তে আপোনালোকক লগ কৰি আছো যেতিয়া হোটেল গৈ থাকিম সো এতিয়া আমি যাব ওলাইছো গাড়ী আহিলে এতিয়া এয়া আপোনালোকক লাষ্ট দেখাই দিছো মই ইয়াৰ পৰা এয়া আপোনালোকেও চাই লওক মোৰ লগত লাষ্ট এইখিনি এয়া আৰু এতিয়া আমাৰ পৰ্দাবিলাক সব অতৰাই এতিয়া ইয়াৰ পৰা যিটো এপাৰ্টমেন্টৰ যিটো পৰ্দা হেতু দিছো এবলা লাইট এতিয়া যাব আৰু হেয়াও চাইলো এবিলাক সব খালি এবিলাক সব ধুনিয়াকে এনেকে থৈ যাব লাগিব তাৰ পাছত এইখিনি এৰিয়া আমাৰ এই দুটা বেগ আৰু বেগ সব তলত গ'ল এতিয়াও এইখিনি এৰিয়া খিৰিকি সব বন্ধ কৰিলো আমি এতিয়া অন্তিম পৰ্যায়ত আছো গোটেইখিনি এবাৰ খুলি দেখাই দিছে এবিলাক সব ময়ো চেক কৰিছো আপোনালোকৰ লগতে আৰু সব ৰেডি বাথৰুমটো এবাৰ দেখাই দিও আপোনালোকক এইবিলাক সব দিছিলে এইবিলাক সব বন্ধ কৰি থৈ যাব লাগিব বাথটাব সব এইবিলাক আৰু এইবিলাক সব এবাৰ মই চাইছো এটা ৱাশ্বিং মেচিন ৰখা এইবিলাক সব খালী হ'ল তাৰ পাছত এইটো ৰুমত এইবিলাক সব খালী ইয়াত জাষ্ট আমি পানী খাবলৈ এটা গ্লাছ ৰাখি থৈছো বাকি ইহঁত দুজনী ইয়াত আছে যাব হ'ল আৰু এইবিলাক লৈ যাব মানুহে ফ্ৰেণ্ডে লৈ যাব তো এইবিলাকো সব খালী হৈ গ'ল সব ওকে সব ডান এইবিলাক পাছত লৈ যাব তো এভৰিথিং ডান সো এতিয়া আৰু আমি
টেক্সি ৰৈ আছে এতিয়া যাওঁ আমি টেক্সি উঠিম তাৰপিছত আপোনালোকক ডাইৰেক্ট হোটেলত গৈ পিনি দেখুৱাম কোনখন হোটেলত আছোঁ আৰু 5 দিন আমি কি কৰিম হোটেলত এভৰিথিং আমি দেখাম চ' ঠিক আছে এইটো আমাৰ ঘৰৰ পৰা এইটো লাষ্ট তো বাই বাই ঐ বাই বাই কোৱা এইটো ঘৰৰ পৰা বাই 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 কোৱা চবকে আকৌ ক'ত লগ হ'বা হোটেলত কৈ দিয়া বাই বাই অঁ এই ঘড়ীটো ইহঁতৰ নীতিহঁতক দি থৈ যাব লাগিব এইটো ঘড়ী কেনেকুৱা লাগিছে আজি ঘৰ এৰি হা বেয়া লাগিছে এটা মোহৰা চাই ইয়াত কালাৰ দিছে bag loa so for 5 days ami ite thaki intercontinental Yokohama eta se 1 2 3 4 5 6 7 heri ta se ya bag ase so ama 5 days or entry mari loa etia hola so yeah is a lobby so কিমান ডাঙৰ লবি হেখন আছে Yokohama 5-star hotel যত আমি আজ 5 nights থাকিম শেয়ার ফটো তুলিব লাগিব হয়নে আবিয়া no running আবিয়া no running আবিয়া একো বুজিয়ে পোৱা নাই আবিয়া are you sad are you sad no এতিয়া আমি এও গৈছে অফিচলৈ মই যাওঁ ইহঁতক কিবা এটা খোৱাবলৈ কাৰণ আমি লাঞ্চ কৰা নাই সো এতিয়া আমি হোটেলৰ পৰা আমাক দেখাইছে ঘূৰি ফুৰিছোঁ আমি ভিতৰে যাওঁ মেইন ৰাস্তাদি নাযাওঁ ইয়াতে এতিয়া লিফ্ট পালোঁ তো লিফ্টেদি আমি যাম ওপৰলৈ এয়া হোটেল তাৰপিছত আমি ইয়াৰ লিফ্টেদি এতিয়া যাম তো মিনাটো মেৰাই এতিয়া আমি আহি পালোঁ এইকেইদিন আপোনালোকক ইয়াৰ পৰাই মই ভিডিঅ' দেখাই থাকিম সো এতিয়া গৈ আছোঁ তুমি কেইটাত আহিবা আইহঁতৰ আজি ফেয়াৰৱেল পাৰ্টি আছে তোমাৰ এইটো বহুত লেট হ'ব তো ব'লা দুই নম্বৰ ফ্লোৰ B1 নামিব লাগিব এইটো 2 নম্বৰ ফ্লোৰ ওকে তো এতিয়া গৈ আছোঁ চাওঁ অকলে ঘূৰিছোঁ আজিৰ পৰা মই অকলে ঘূৰি ইহঁতক এণ্টাৰটেইন কৰি থাকিব লাগিব কাৰণ এইকেইদিনতে যিমান পাৰোঁ চাই লওঁ আমি Yokohama আপোনালোককো দেখাম ব'লা এতিয়া আমি ওপৰলৈ আহিলোঁ ইয়াত লিখা আছে এইখিনি জেগাত এইটো ইণ্টাৰনেটৰ ওপৰত চোন আহিলোঁ অ'কে আহিলোঁ হা কি অ'কে মই এতিয়া মনত পৰিছে এইখিনি এই ৰাস্তা এতিয়া মোৰ মনত পৰিছে এতিয়া মই চিমিলাৰ লাগিছে নহ'লে মই ভাবি আছোঁ কোনডোখৰত ওলাব লাগিব বুলি তো এইখিনি ৰাস্তা দি আমি গৈছোঁ আগতে H&M এইখনতে নাই জানো এখন কি আছে কুইন ষ্টাৰত কি আছিলে ইয়াৰ তলত চাবি আছে হয় নাই ইয়ালৈ ৰাতি আহিম আজি না দিনত নাহোঁ ৰাতি আহিম অলপ গধূলি টাইমত শ্ৰেয়াটো মজা আৰু কি মজা গোটেই ফ্ৰেণ্ডছ এইখিনি এৰিয়া আবিয়া ক'ত আহিলা সেইকাৰণে হা
সেইখন পেচিফিকো য়োকোহামা তাৰ নেক্সটটো আমাৰ হয়নে পেচিফিকো হয় তাৰ নেক্সটটো আমাৰ হয়নে ওকে সেইটো আগতে আপোনালোকক মই এবাৰ ভিডিঅ' দেখাইছিলোঁ নেকি ন হোটেলখন এবাৰ আপোনালোকক দেখাইছিলোঁ ভিতৰত কেতিয়াও সোমাব পাম বুলি ভবা নাছিলোঁ কিন্তু এতিয়া বাৰু ভিতৰৰ পৰা আপোনালোকক দেখাম এতিয়া আমি কুইন ষ্টাৰৰ ভিতৰেদি গৈ আছোঁ এওঁ গৈছে অফিচ যাম ইয়াত ব'লা খাই আহোঁগৈ দেই আমাৰ লাঞ্চ আবে কি খাইছা তুমি এয়া মেগডি এয়া মোৰ চিকেন গ্ৰিল আৰু তোমাৰতো টামাগো হয়নে এগ তলত কৰিলে উঠোৱা চ' আমাৰ খোৱা হৈ গ'ল লাঞ্চ হৈ গ'ল চ' এতিয়া আমাৰ আছে চেক ইন টাইম 3টা বজাত তো 3টা বজালৈকে কি কৰি থাকিম তো সেইকাৰণে আমি টাইম পাছ কৰি আছোঁ এতিয়া ফাৰ্ষ্ট টাইম পাছ কি কৰিম আমি শ্বপলৈ সোমাবলৈ ভয় লাগে এইকেইটাক লগত লৈ পিনি মানে পূৰা মোক জেপ খালী কৰি দিব তো সেইকাৰণে চাওঁ আমি এতিয়া ওপৰলৈ গৈ আছোঁ চাওঁ কি ময়ো অলপ পাহৰি গৈছোঁ বহুত দিনৰ মূৰত আহিছোঁ এডোখৰলৈ তো চাওঁ ইহঁতক অকণমান বহি মেলি লওঁ দিনটো অলপ কটাওঁ বহুত দিনৰ মূৰত দেখিছোঁ ন এতিয়া আমি ক'লৈ যাম বাৰু একো পাত্তাই পোৱা নাই মই ক'ত যাম তেওঁৰ অফিচ হৈছে সেয়া সেই বিল্ডিংটোত আছে তেওঁ আৰু আমি এইখিনিতে ঘূৰি আছোঁ ইয়াতে এইখিনিতে থাকোঁ অকণমান সময় বহি মেলি থাকোঁ এনেকৈ টাইম পাছ কৰি থাকিব লাগিব গৰমত আজি গৰমো আছে কিন্তু এইখিনিতে বহি লওঁ ব'লা এইখিনিতে গছৰ চাওঁতে অকণমান দেৰি বহি লওঁ ইমান খালোঁ মই যে পূৰা একদম এটা পূৰা বাৰ্গাৰ মাৰিলোঁ পূৰা আৰু মই ৱেইট কম কৰিছিলোঁ কিমান কেজি কৈছি 50 এতিয়া নহয় 58 আছিলোঁ 58ৰ পৰা মই 52 হৈ গৈছিলোঁ এইকেইদিন ইমান উল্টা পুল্টা খোৱা হৈছে আৰু এনেকৈ যদি বাহিৰত যদি মেগডি আৰু বাৰ্গাৰ খোৱা হয় তেনেহ'লে হৈ গ'ল আকৌ উল্টা ডাইৰেকশ্যনত যাম তো এতিয়া আমি আহিছোঁ লেগ' ষ্ট'ৰ লেগ' চাবলৈ টাইম পাছ কৰিবলৈ এইখিনি নিব পাৰি আৰু এটা হয়নে কিন্তু এতিয়া নহয় এতিয়া নহয় কিমান ডাঙৰ ন ষ্ট'ৰটো ডিমন স্লেয়াৰ ন য়েছ আবিয়া আহিছে ড্ৰেছিং ৰুমলৈ চেঞ্জ কৰিব তাই হেনো চাই অলৰেডি তাই বাহিৰত চালে কিন্তু তাই মানে মন আছে ইয়াত আহি চাবলৈ চোৱা আমাৰ অৱস্থা চাওক কেনেকুৱা অৱস্থা কি কৈছে শ্ৰেয়া আবিয়া তো ফাৰ্ষ্ট ডে আমাৰ আবিয়ালৈ এটা জেকেট হৈ গ'ল গেপৰ পৰা এটা ল'লোঁ এনেকৈ যদি মই থাকোঁ ন এডোখৰ এৰিয়াত মোৰ দিগদাৰ আছে কিন্তু